মহামাৰী কৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ সমগ্ৰ বিশ্বই আজি গৃহবন্দী। এনে এটি সোণালী সুযোগলৈ যেন অপেক্ষা কৰি আছিল পৃথিৱীৰ অন্য জীৱকুলে। অহংকাৰী যান্ত্ৰিক মানৱক গৃহবন্দী কৰি ৰাজনীতি, দুৰ্নীতি, ব্যভিচাৰৰ ঊৰ্ধত আয়োজন কৰিছে যেন এখনি আনন্দ মেলাৰ। আজি তেওঁলোকে মেলা পাতিছে। হত্যা, ধৰ্ষণ, দুৰ্নীতি, অনিয়ম তথা জাতি ভেদ, উচ্চ নীচ সকলোবোৰ পৰিহাৰ কৰি অহংকাৰী মানৱ জাতিকো যেন আহ্বান কৰিছে সেই মেলালৈ। আহকচোন আমি সকলোৱে অংশীদাৰ হওঁ সেই সেউজীয়া ক্ষণৰ।